মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি BA ফাৰ্ষ্ট ছেমিষ্টাৰৰ লোকগীত একবাৰ হৰি বল মন ৰচনা এই পাঠটিৰ অতি চমু প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। যদি তোমালোকে চেনেলটোত নতুন আহিছে তেনেহ'লে তোমালোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিবা। আমি আৰম্ভ কৰোঁ এতিয়া। অসমীয়া ভাষাৰ লিখিত ৰূপৰ প্ৰথম চানেকি ক'ত পোৱা যায়? এইটো হ'ল চৰ্যাপদ। চৰ্যাপদ খ্ৰীষ্টীয় 10ম শতিকাৰ পৰা 14শ শতিকাৰ সময়ছোৱাৰ ভিতৰত অসমৰ লিখিত সাহিত্যৰ সহজানপন্থী গীতৰ কথাকেই চৰ্যাপদ বুলি কোৱা হয়। চৰ্যাপদ কেতিয়া ৰচিত হৈছিল? খ্ৰীষ্টীয় 10ম শতিকাৰ পৰা 14শ শতিকাৰ সময়ছোৱাৰ ভিতৰত চৰ্যাপদবোৰ ৰচনা কৰা হৈছিল। চৰ্যাপদৰ ভাষা হৰপ্ৰসাদ শাস্ত্ৰীয়ে কি ভাষা বুলি নাম দিছে? সন্ধ্যা ভাষা বা আলো-আঁধাৰী ভাষা বুলি নাম দিছে। অসমীয়া ভাষাৰ উৎপত্তিৰ পৰা শংকৰদেৱৰ জন্মলৈকে এই যুগটোক কোনে এন্ধাৰ যুগ বুলি আখ্যা দিছে? পণ্ডিত হেমচন্দ্ৰ গোস্বামীয়ে। প্ৰাক-শংকৰী যুগটো মূলতঃ কি সাহিত্যৰ যুগ? প্ৰাক-শংকৰী যুগটো মূলতঃ কাব্য সাহিত্যৰ যুগ। প্ৰাক-শংকৰী যুগৰ শ্ৰেষ্ঠ কবি কোন? মাধৱ কন্দলী। মাধৱ কন্দলীয়ে কেতিয়া ৰামায়ণ অসমীয়া ভাষালৈ ভাঙনি কৰে? 14শ শতিকাত। মাধৱ কন্দলীয়ে কাৰ পৃষ্ঠপোষকতাত কাব্য চৰ্চা কৰিছিল? বৰাহী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতাত। গোৱালপৰীয়া লোকসাহিত্যৰ জনপ্ৰিয় সমল বুলিলে কিহক বুজায়? গোৱালপৰীয়া লোকসাহিত্যৰ জনপ্ৰিয় সমলবিধ হ'ল গোৱালপৰীয়া লোকগীত।